Hello friends, welcome to my channel Dibbo Bhai Creation. Friends, title আৰু thumbnail দেখি আপোনালোকে গম পাইছে যে ভিডিওটো কিহৰ ওপৰত হ'ব। তো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক আৰু যদি ভাল লাগে লাইক, কমেন্ট, শেয়াৰ সকলো কৰিব। তো চাই থাকক ভিডিওটো। ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমীয়া ছবি জগতলৈ ভাল দিন ঘূৰি আহিছে। তো ফিল্ম মেকাৰসকলে ইখনৰ পিছত সিখন হিট ফিল্ম আমালৈ আগবঢ়াইছে। তো প্ৰথমতে মিছন চাইনা আগবঢ়ালে, তাৰপিছত কাঞ্চনজংঘা, ৰত্নাকৰ, তো আৰু ইয়াৰ পিছত বৰ্তমান ৰবি শৰ্মাৰ ৰঘুপতি আহি আছে অতি সোনকালে। অত্যাধুনিক কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰিব লগা কাহিনী লিখিছে অভিনেতা ৰবি শৰ্মাই। ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ প্ৰাৰম্ভিক কাম কাজ, অৰ্থাৎ বৰ্তমানলৈকে ফিল্মখনৰ শ্বুটিং কাম আৰম্ভ প্ৰায় শেষ হ'বলৈ হ'ল বুলি কৈছে ৰবি শৰ্মাই। ছবিখন নিজা নিৰ্মাণ সময়ত ৰবি শৰ্মাৰ এখন ফটোৱে ইতিমধ্যে লাভ কৰিছে ব্যাপক চৰ্চা। ৰঘুপতিৰ কাৰণে মাত্ৰ এই ফটোখনে মুক্তি লাভ কৰিছে, কিন্তু ৰবি শৰ্মাই কথা দিছে যে অতি সোনকালে ৰঘুপতি টিজাৰ আহি আছে। আমাৰ বাবে বহুত ভাল খবৰ, অসমৰ ৰাইজৰ বাবে। সুব্ৰত কাকতিৰ পৰিচালনা কৰা ছবিখনৰ প্ৰথম পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। ৰবি শৰ্মাৰ উপৰিও ৰঘুপতিৰ ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে আৰু বিশিষ্ট অভিনেতা অৰুণ নাথ আদিৰ দৰে শিল্পীয়ে। গতিকে বহুত দিন হ'ল ৰবি শৰ্মাৰ ছবি নোচোৱা আমি সকলো একেলগে, আৰু এতিয়া ৰবি শৰ্মাই নিজে আমালৈ লৈ আহিব ৰঘুপতি, মিছন চাইনা, কাঞ্চনজংঘা আৰু ৰত্নাকৰে যেনেকৈ ইটোৰ পিছত সিটো অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে, ঠিক তেনেদৰে ৰঘুপতি ফিল্মখনৰ সফলতাৰ বাটত আগবঢ়াই যাবলৈ বুলি সকলোৱে কামনা কৰিছে। গতিকে অসমবাসীৰ বাবে এইটো সুখবৰ, কাৰণ আমি সকলোৱে অতি সোনকালে দেখা পাম আকৌ এখন হিট ফিল্ম, আৰু ইয়াৰ লগে লগে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিও ক্ৰমাৎ দিনক দিনে উন্নতি হৈ যাবলৈ আৰম্ভ কৰিছে। আৰু কোৱা গৈছে যে ৰঘুপতি ফিল্মখনৰ শ্বুটিং প্ৰায় শেষ হ'বলৈ হৈছে। শ্বুটিং শেষ হোৱাৰ লগে লগে ইয়াৰ টিজাৰ মুকলি কৰি দিয়া হ'ব, আৰু ইয়াৰ পিছত ফিল্মখন কেনেকুৱা হ'ব আমি ট্ৰেজাৰ চাই ধাৰণা কৰিব পাৰিম, ভাল হ'বনে বেয়া হ'ব। বা ট্ৰেজাৰটো চালে আমি একচুৱেলি গম পাই যাওঁ যে ফিল্মখন কেনেকুৱা হ'ব পাৰে, কমেডি হ'বনে, ট্ৰেজেডি হ'বনে, একশ্যন থকা হ'বনে, কেনেকুৱা আমি সকলো গম পাই যাওঁ যেতিয়া ট্ৰেজাৰটো আমি পাওঁ। তো আমাৰ বাবে অসমবাসীৰ বাবে বহুত ভাল খবৰ দিছে। তো আমি আশা কৰিম আৰু ভাল ভাল ফিল্ম আমালৈ আগবঢ়াওক। তো আপোনালোকেও এক্সাইটেড হৈ আছে এতিয়া যে এই ফিল্মখন কেনেকুৱা হ'ব ৰঘুপতি। তো ময়ো এক্সাইটেড হৈ আছোঁ। তো চাই থাকিব ৰঘুপতি, ময়ো চাম, সকলোৱে আমি চাম। তো অসমীয়া ফিল্ম আগবাঢ়ক তাৰে কামনা কৰিলোঁ। তো ঠিক আছে, আজি ভিডিঅ'টো ইমানেই। যিমানখিনি পাৰোঁ আপোনালোকক অলপ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।